আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত এনেকুৱা কিছুমান কথা শ্বেয়াৰ কৰিম যিবোৰ শুনাৰ পিছত আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ যাব। আমি প্ৰায়ে বুজিব নোৱাৰোঁ যে আমাক এতিয়া কি কৰা উচিত বা কি কৰা উচিত নহয়, কিন্তু আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ সকলো কনফিউজন দূৰ হৈ যাব। সেই ভিডিঅ'টো শেষ পৰ্যন্ত নিশ্চয় চাব আৰু বুজিবলৈ চেষ্টা কৰিব। নাম্বাৰ 1, ডণ্ট আৰ্গিউ উইথ এ ডাল পাৰ্চন, অৰ্থাৎ মূৰ্খ ব্যক্তিৰ লগত কেতিয়াও তৰ্ক নকৰিব। আপোনাৰ হয়তো এনেকুৱা বহুতো বন্ধু আছে যিসকলে বুজে কম আৰু কয় বেছি, অৰ্থাৎ এওঁলোকে একো বুজিবই নিবিচাৰে, যাৰ বাবে এওঁলোকৰ লগত আপোনাৰ তৰ্ক কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় হৈছে। আপুনি হয়তো তেওঁক বুজাইছে এইটো ভাল নহয়, কিন্তু তেওঁ আপোনাৰ কথা শুনিবই নিবিচাৰে আৰু আপোনাৰ হয়তো খং উঠে আৰু আপুনি তেওঁক পুনৰ বুজাব চেষ্টা কৰে। কিন্তু এই কথাটো সদায় আপোনাক মনত ৰখা উচিত যে এজন মূৰ্খ ব্যক্তিয়ে সেইটোৱে শুনিব যিটো তেওঁ শুনিব বিচাৰে। আপুনি তেওঁক কি ক'ব বিচাৰিছে, কি বুজাব বিচাৰিছে, তাত তেওঁৰ একো নহয়। মই ভাবোঁ তেওঁক বুজাব পৰা যায় যিজনে বুজিব বিচাৰে। যিজনে বুজিবই নিবিচাৰে তেওঁক বুজাই একো লাভ নাই। এওঁলোক যেতিয়া কিবা কয় তেওঁলোকক বুজাব চেষ্টা নকৰি এটা কাণত শুনি আন এটা কাণত উলিয়াই দিয়াটোৱে উচিত। ইয়াৰ পৰা আপোনালোকৰ সম্পৰ্ক ভালে থাকিব আৰু আপোনাৰ কামো হৈ যাব। নাম্বাৰ 2, ডণ্ট টেল ইয়ৰ উইকনেছ টু এনিৱান, অৰ্থাৎ নিজৰ দুৰ্বলতা কেতিয়াও কাকো নক'ব। কেতিয়াবা আমাৰ সম্পৰ্ক কাৰোবাৰ লগত ইমানেই গভীৰ হৈ যায় যে আমি আমাৰ প্ৰতিটো গোপন কথা তেওঁৰ লগত শ্বেয়াৰ কৰি দিওঁ। এবাৰ আপুনিয়ে ভাবি চাওক, আজি যিসকলে আপোনাৰ লগত আছে তেওঁলোক গোটেই জীৱন আপোনাৰ লগত থাকিব জানো? যিসকল বন্ধু আপোনাৰ স্কুলীয়া জীৱনত আছিল তেওঁলোক জানো কলেজীয়া লাইফতো আপোনাৰ বন্ধু আছিল? বা যিসকল আপোনাৰ কলেজীয়া লাইফৰ বন্ধু আছিল তেওঁলোক কি আপোনাৰ জব লাইফতো থাকিব? অৰ্থাৎ যিসকলে বৰ্তমান আপোনাৰ জীৱনত আছে তেওঁলোক ভৱিষ্যতে থাকিব জানো? আৰু এটা সঁচা কথা, আপোনাৰ সকলোতকৈ ডাঙৰ শত্ৰু হ'ল আপোনাৰ অতীতৰ বন্ধু, যিসকলে আপোনাৰ বিষয়ে সকলো কথা জানে, আপোনাৰ দুৰ্বলতা কি সেইটোও জানে আৰু আপোনাৰ ক্ষতি কৰাৰ কাৰণে তেওঁ সেইটো নিশ্চয় প্ৰয়োগ কৰিব। সেয়ে বন্ধুত্ব কৰক, কিন্তু কেতিয়াও কাকো নিজৰ দুৰ্বলতা শ্বেয়াৰ নকৰিব। নাম্বাৰ 3, ডণ্ট ৱেষ্ট ইয়ৰ মানি, টকা পইচা সদায় ভাবি চিন্তি খৰচ কৰক। বৰ্তমানৰ অৰ্থ আজিটোক নহয় আগন্তুক দিনবোৰক চাই খৰচ কৰক। আজি সকলোবোৰ ভালে কুশলে আছে তাৰ অৰ্থ এইটো নহয় যে কালিও সকলো ভালে কুশলে থাকিব। জীৱন সকলো সময়তে পৰিৱৰ্তন হৈ থাকে। আজি ভাল সময় থাকিলে কালি বেয়া সময় আহিবও পাৰে। আজি আপোনাৰ ওচৰত প্ৰচুৰ টকা পইচা আছে, কালি নাথাকিব পাৰে। সকলো সময়তে ছেভিং ৰাখিব লাগে যাতে ভৱিষ্যতে কিবা সমস্যা আহিলে তাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সম্পত্তি টকা পইচা সকলো সময়তে ভাবি চিন্তি ব্যৱহাৰ কৰক, কাৰণ বেয়া সময়ত কোনেও আপোনাৰ লগ নিদিলেও টকা পইচাই নিশ্চয় আপোনাৰ লগ দিব। নাম্বাৰ 4, ডণ্ট ট্ৰাষ্ট দেম হু ইগন'ৰ ইউ, অৰ্থাৎ যিসকলে আপোনাক ইগন'ৰ কৰে তেওঁলোকক কেতিয়াও বিশ্বাস নকৰিব। কাৰণ যিসকলে আপোনাৰ কথা ভালদৰে নুশুনে তেওঁলোকে আপোনাৰ সন্মান কিদৰে ৰক্ষা কৰিব? যিসকলে আপোনাৰ কথা ভালদৰে নুশুনে তেওঁলোক হয়তো আপোনাৰ কথা আনক ভুলভাৱে ক'ব পাৰে, যাৰ পৰা আপোনাৰ সন্মান নষ্ট হ'ব। আৰু যিসকলে আপোনাৰ কথা ভালদৰে নুশুনে তেওঁলোকৰ লগত আপোনাৰ গোপন কথাটো ভুলতো শ্বেয়াৰ নকৰিব। সেইবোৰ কথা কেতিয়াও তেওঁলোকৰ আগত নুলিয়াব যিবোৰ কথা কেৱল আপোনাৰ স্পেচিয়েল মানুহক ক'ব বিচাৰে। এওঁলোকৰ লগত সেইবোৰ কথা পাতক যিবোৰ কথা সকলোৰে লগত পাতিব পাৰি। আজিৰ এই ভিডিঅ'টো এই পৰ্যন্তই। ভিডিঅ'টো যদি অলপো কামত আহে তেন্তে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নিজৰ বন্ধুসকলৰ লগত। আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।